নমস্কাৰ ফান টিভিৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ত এয়া মই দেৱভূষণ মহন্ত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো দুটা স্পৰ্শকাতৰ বিষয় গাহৰি মাংস আৰু লকডাউন নতুন চৰকাৰখনৰ সন্মুখত এক তীব্ৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে গাহৰি মাংসই গাহৰি মাংসৰ দাম নকমিলে বিভিন্নজনে জংগী আন্দোলন কৰা হুংকাৰ দিছে আৰু ৰাজপথলৈ ওলাই অহাৰ হুমকি দিছে কিন্তু কমিবনে গাহৰি মাংসৰ দাম চৰকাৰখনে কমাবনে গাহৰি মাংসৰ দাম লগতে লৈ আহিছো আন এটা স্পৰ্শকাতৰ বিষয় লকডাউন ৰাইজে লকডাউন বিচাৰিছে ইউটিউবত নতুন কভাৰ ভিডিঅ' চোৱাৰ পৰা ৰাইজ বঞ্চিত হৈছে বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে লকডাউন নোহোৱাৰ বাবে বহুতো সুপ্ত প্ৰতিভা অকালতে মৰহি যাব বুলি ৰাইজে চকু লুটুকিছে কিন্তু লকডাউনৰ লগত কভাৰ ভিডিঅ'ৰ কি সম্পৰ্ক যোৱা বছৰৰ দৰে এই বছৰো কভাৰ ভিডিঅ' বনিবনে গাহৰি মাংসৰ দাম কমিবনে এই সম্পৰ্কে আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ বৰ্মনে যুগুত কৰা এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকলৈ হয় মই বৰ্তমান আজি উপস্থিত আছোঁ ঢেৰেকনি চাপৰিত আৰু মোৰ লগত আছে নৱপ্ৰজন্মৰ কেইজনমান প্ৰতিনিধি আৰু আজি মই এটা ইছ্যু লৈ তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম ইছ্যুটো হৈছে গাহৰি মাংসৰ দাম এই গাহৰি মাংসৰ দামক লৈ নৱপ্ৰজন্মই কি কয় আৰু তেওঁলোকৰ মতামত কি আমি পোনে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনাক ফান টিভিলৈ স্বাগতম জনাইছোঁ গাহৰি মাংসৰ দাম যদি নকমে আপোনালোকে কি কৰিব গাহৰি মাংসৰ দাম অভিয়াছলি কমিব লাগে গাহৰি মাংসৰ দাম বঢ়াই আমাৰ নিচিনা এই সাধাৰণ মানুহবোৰৰ মূৰত ৰাম টাঙোন মাৰিব খুজিছে নেকি মুঠৰ ওপৰত গাহৰি মাংসৰ দাম অতি সোনকালে কমাব লাগে আৰু গাহৰি ভাল পোৱা প্ৰত্যেক মানুহৰ ঘৰতে গাহৰি মাংস সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে যদি গাহৰি মাংসৰ দাম নকমে তেতিয়া আপোনালোকে কি কৰিব আন্দোলন হ'ব অনশন হ'ব গাহৰি মাংস ভাল পোৱা সকলোবোৰ ল'ৰা ছোৱালী ৰাস্তাত হাজাৰ ল'ৰা ছোৱালী খাৰা হৈ যাব মুঠতে জংগী আন্দোলন হ'ব আসাম ট্ৰেক্টৰ জিন্দাবাদ আসাম ট্ৰেক্টৰ জিন্দাবাদ হয় দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে শ্লোগান আৰম্ভ কৰিছে আৰু তেওঁলোকৰ শ্লোগান হৈছে আসাম ট্ৰেক্টৰ জিন্দাবাদ এক গভীৰ শ্লোগান ৰাইজ দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে এক গভীৰ শ্লোগান আসাম ট্ৰেক্টৰ জিন্দাবাদ এই আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ সকলো মুখৰিত কৰি তুলিছে আৰু এই আসাম ট্ৰেক্টৰ এই গাহৰি মাংসলৈ আপোনালোকৰ ইমান দুৰ্বলতা কিয় চাওক আমাৰ কাৰণে গাহৰি মাংস অকল গাহৰি মাংস নহয় ই আমাৰ কাৰণে এক আৱেগ চাওক আপুনি খানা এটা খাইছে তাত যদি খানাটোত গৈ আপুনি গাহৰি মাংস এপিচ খাবলৈ নাপায় আপোনাৰ জীৱনটো আধৰুৱা নিচিনা লাগিব চাওক আপুনি পিকনিকলৈ গৈছে পিকনিকলৈ গৈ যদি আপুনি খৰিকাত দিয়া মাংস এপিচ খাবলৈ নাপায় জীৱনটো সাৰ্থক নোহোৱা যেন লাগে চাওক সৰুকৈ পিচ কৰি তাৰ ওপৰত পিঁয়াজ দি তাত ধনিয়া দুপাতমান আপুনি ছটিয়াই দিব তাত মছলা অকণমান দি দিব তাত জলকীয়া দি পিনে আপুনি তাই খোৱা মজাটো আপুনি পোৱা নাই চাগে হয় মই আপোনাৰ মই ক'বলৈ দিয়ক আপুনি মোক ক'বলৈ দিয়ক আপুনি ওপৰে কথা নক'ব এই ৰাইজক সেইখিনি কথা জানিবলৈ গাহৰি মাংসৰ দাম আপোনাৰ বাঢ়িছে আপুনি জানে নাজানে হয় মই বুজি পাইছোঁ আপোনালোকৰ গাহৰি মাংসৰ প্ৰতি আৱেগ আমি চাওক আমি সেই গাহৰি মাংসৰ দাম বঢ়াৰ কাৰণে আমি তাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে সেইটো কম ডাঙৰ কথা গাহৰি মাংসৰ দাম বাঢ়ি গৈছে আমি দাম বঢ়াৰ কাৰণে আমি গাহৰি মাংস খাব পৰা নাই হয় দৰ্শকসকলে আপোনালোকে তেওঁলোকৰ মনোভাৱ দেখিবলৈ পাইছে যে কিমান উত্তেজিত হৈ গৈছে এই আসাম ট্ৰেক্টৰ এই দৰ্শকসকলে আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে তেওঁলোকে মুখৰিত কৰি তুলিছে আকাশ বতাহ সকলো মুখৰিত কৰিছে এই আকাশ বতাহ মুখৰিত কৰিছে গাহৰি মাংস আসাম ট্ৰেক্টৰ জিন্দাবাদ এই আসাম ট্ৰেক্টৰ জিন্দাবাদ হয় এতিয়া চাওক আমাৰ উঠি অহা প্ৰজন্ম চাওক এতিয়া গাহৰি মাংস আমাৰ দাম বাঢ়ি গৈছে সেইকাৰণে উঠি অহা প্ৰজন্মই আমাৰ গাহৰি মাংসৰ পৰা বঞ্চিত হৈছে এই আমাৰ উঠি অহা লোৱাৰ কাৰণে সুলভ মূল্য হ'ব লাগে গাহৰি মাংস হয় তেওঁলোকৰ আৰু এটা দাবী উত্থাপন কৰিছে যে সুলভ মূল্যত তেওঁলোকৰ গাহৰি মাংস ব্যৱস্থা কৰিব লাগে আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ সকলো মুখৰিত কৰি তুলিছে হয় আমি তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছোঁ হয় দৰ্শকসকল সেয়া আপোনালোকে দেখিলে যে গাহৰি মাংসৰ দাম নকমালে ৰাইজে কিদৰে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে আৰু তেওঁলোকে শ্লোগান দিছে আসাম ট্ৰেক্টৰ জিন্দাবাদ লগতে আন এটা স্পৰ্শকাতৰ বিষয় লকডাউন নোহোৱাৰ কাৰণে বহুতো সুপ্ত প্ৰতিভা অকালতে মৰহি গৈছে ইউটিউবত নতুন কভাৰ ভিডিঅ' ৰাইজে উপভোগ কৰাৰ পৰা হেনো বঞ্চিত হৈছে প্ৰকৃততে ৰাইজে লকডাউন বিচাৰিছে নেকি এই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ বৰ্মনে যুগুত কৰা আন এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আপোনালোকলৈ আগবঢ়াইছোঁ হয় মই আজি উপস্থিত আছোঁ অসমৰ এক অন্য প্ৰান্তত এই
লকডাউনৰ সম্পৰ্কত ৰাইজৰ মতামত জানিবলৈ মই আজি উপস্থিত আছোঁ এজন সচেতন ব্যক্তিৰ ঘৰত আৰু মই তেওঁৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম। আপোনাক পোনপ্ৰথমে ফান টিভিলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপুনি লকডাউন বিচাৰেনে? হয়, নিশ্চয় বিচাৰোঁ। কিন্তু কিয়? ঘৰতে বহি বহি ইউটিউবত নতুন নতুন কভাৰ ভিডিঅ' চাবলৈ। কভাৰ ভিডিঅ' আৰু লকডাউন অলপ বহলাই ক'ব নেকি? চাওক, যোৱাবাৰ লকডাউন হৈছিল, আমাৰ ইয়াত গণিব নোৱাৰাকৈ কভাৰ ভিডিঅ' বনিছিল। আমি সেই ল'ৰা ছোৱালীবিলাকৰ সুপ্ত প্ৰতিভাবিলাক ঘৰতে বহি বহি উপভোগ কৰিব পাৰিছিলোঁ। কিন্তু এইবাৰ লকডাউন নাই, গতিকে কভাৰ ভিডিঅ'ও নাই। সেইকাৰণে আপুনি লকডাউন বিচাৰে? হয়, লকডাউন নিদিলে এই ল'ৰা ছোৱালীবিলাকে কভাৰ ভিডিঅ' বনাব কেনেকৈ? আৰু যদি কভাৰ ভিডিঅ' নবনায় সিহঁতক আমি চিনি পাম কেনেকৈ? আৰু যদি আমি সিহঁতক চিনিয়ে নাপাওঁ সিহঁতৰ এই সুপ্ত প্ৰতিভাবিলাক বিকশিত হ'ব কেনেকৈ? গতিকে আমি সেই সুপ্ত প্ৰতিভাবিলাক আমি অকালতে মৰহি যাবলৈ দিব পাৰোঁ নেকি? গতিকে আমি হয়, আপুনি উত্তেজিত নহ'ব, আপুনি ধৈৰ্য ধৰক। বিপদৰ সময়ত মানুহে ধৈৰ্য ধৰিব লাগে। হয় দৰ্শকসকল, আমিও চৰকাৰখনলৈ অনুৰোধ জনাম যাতে পুনৰ লকডাউন হয়, পুনৰ যাতে আমি যোৱা বছৰৰ দৰে নতুন নতুন কভাৰ ভিডিঅ' চাবলৈ পাওঁ। নতুন নতুন কভাৰ ভিডিঅ' যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকৰ যাতে আমি নতুন নতুন তেওঁলোকৰ কভাৰ ভিডিঅ' চাবলৈ পাওঁ আৰু তেওঁলোকৰ গাত থকা সুপ্ত প্ৰতিভাবিলাক আমি দেখিবলৈ পাওঁ। আমি পুনৰবাৰ আমি অসমৰ ৰাইজ আৰু ফান টিভিৰ তৰফৰ পৰা পুনৰবাৰ আমি লকডাউন হোৱাটো কামনা কৰিছোঁ। এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ বৰ্মনে যুগুত কৰা এক বিশেষ প্ৰতিবেদন। ৰাইজে লকডাউন বিচাৰিছে, ৰাইজে গাহৰি মাংসৰ দাম কমাটো বিচাৰিছে। আৰু আপুনিও বিচাৰিছে নেকি লকডাউন? আপুনিও বিচাৰিছে নেকি গাহৰি মাংসৰ দাম কমাটো? আপুনিও আপোনাৰ মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু মই এতিয়া ফান টিভিৰ পৰা দেৱভূষণ মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।